Subscribe my channel Apurva Prapti for more educational videos and press the bell icon to get notifications. নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষাৰ্থীবৃন্দ এই ভিডিঅ'টিত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ প্ৰতিগৰাকী নিয়মীয়া আৰু পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰীলৈ বুলি যি Mmlsay অৰ্থাৎ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা নামেৰে এখন অভিলেখী আঁচনিৰ শুভাৰম্ভ কৰিছে সেই বিষয়ে এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰা হৈছে। লগতে এই আঁচনিৰ জৰিয়তে কৰ্মচাৰীজনৰ ওপৰত নিৰ্ভৰশীল তেওঁৰ পৰিয়ালৰ সদস্যজনে পিতৃ মাতৃ পুত্ৰ কন্যা নাইবা পতি পত্নীৰ অসুখ বা বেমাৰৰ সময়ত যি 5 লাখ টকাৰ বীমা লাভ কৰিব, সেই বীমাৰ লাভ পাবলৈ আপুনি কিদৰে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আপোনাক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই সমূহ কথা ইয়াত খৰচীমাই আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈ চাই যাব। আহকচোন থোৰতে এই আঁচনিৰ বিষয়ে আমি জানি লওঁ। তো ইয়াত এখন নটিফিকেশ্যন আপোনালোকে দেখিছে। ইয়াত কোৱা ধৰণে এই যি মুখ্যমন্ত্ৰীৰ লোক সেৱক যোজনা বা Mmlsay নামৰ আঁচনিখন আছে, তো এই আঁচনিখনে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী যিসকল পেঞ্চনপ্ৰাপ্ত নাইবা নিয়মীয়া যিকোনো ডিপাৰ্টমেণ্টৰ তেখেতসকলক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব আৰু কৰ্মচাৰীজনৰ যি গ্ৰেড সেই গ্ৰেডৰ ওপৰত ভিত্তি কৰি তেখেতৰ দৰমহাৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি এই আঁচনিৰ বাবে ছাবস্ক্ৰিপশ্যন চাৰ্জ হিচাপে কাটি লোৱা হ'ব। ইয়াত দিয়া মতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ পৰা মাহেকত 125 টকাকৈ কাটি লোৱা হ'ব, তৃতীয় বৰ্গৰ কৰ্মচাৰীজনৰ পৰা 225 টকা, দ্বিতীয় বৰ্গৰ কৰ্মচাৰীজনৰ পৰা 325 টকা আৰু প্ৰথম বৰ্গৰ কৰ্মচাৰীজনৰ পৰা 500 টকাকৈ প্ৰতি মাহে কাটি লোৱা হ'ব। তদুপৰি ইয়াত কোৱা ধৰণে যিসকল পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী আছে তেওঁলোকৰ যি মাচুল সেয়া বাৰ্ষিক হিচাপত লোৱা হ'ব বা নাইবা ওৱান টাইম লাইফ টাইম ছাবস্ক্ৰিপশ্যন, মানে এবাৰে দিব লাগিব, যিটো আপোনাৰ 10 টাইমছ অফ দ্য এনুৱেল ছাবস্ক্ৰিপশ্যন, অৰ্থাৎ বাৰ্ষিক যিটো মাচুল সেই মাচুলৰ 10 গুণ এবাৰ দিলে নেক্সট 10 বছৰলৈকে তেখেতৰ এই পলিচি বা যিটো যোজনা এইটো কাৰ্যকৰী হৈ থাকিব। তদুপৰি ইয়াত দুটামান গুৰুত্বপূৰ্ণ কথা কোৱা আছে। কি বুলি আপোনাৰ চাওক, ডিডাকশ্যন উইল বি মেড এগেইনষ্ট এমপ্লয়ী বাই ট্ৰেন্সফাৰ আণ্ডাৰ দ্য ৰিচিভড হেড 021001200620 ফ্ৰম দ্য মান্থ অফ ডিচেম্বৰ 2023। অৰ্থাৎ তো এই যিটো মাচুল লোৱা প্ৰক্ৰিয়া বা এক্টিভেশ্যন প্ৰক্ৰিয়া সেয়া ডিচেম্বৰ 2023 পৰা কাৰ্যকৰী হ'ব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে জানুৱাৰী মাহৰ চেলাৰীৰ লগত আপোনাৰ ডিচেম্বৰ আৰু জানুৱাৰী অৰ্থাৎ 2টা মাহৰে এই ছাবস্ক্ৰিপশ্যন চাৰ্জটো কাটি লোৱা হৈছে। এতিয়া কথা হ'ল এই যিটো পলিচি বা যোজনা সেইটো সকলোৱে ল'বই লাগিব নেকি, নে কোনোবাই নল'ব পাৰে? নিশ্চয় এইটো ল'বই লাগিব বুলি কোনো কথা নাই। ইনিচিয়েলি কি হ'ব, আপোনাৰ চৰকাৰৰ ফালৰ পৰা সেই আঁচনিবিধৰ সুযোগ লাভ কৰিবলৈ আপোনাৰ পৰা ছাবস্ক্ৰিপশ্যন চাৰ্জটো লোৱা হ'ব। আৰু আপুনি যদি অনিচ্ছুক, যদি আপুনি ভাবে যে মই এইটো পলিচি কণ্টিনিউ নকৰোঁ বা আপোনাৰ একাউণ্টৰ পৰা পইচা কাটিব নালাগে বা দৰমহাৰ পৰা পইচাটো কাটিব নালাগে, তেতিয়াহ'লে এটা কোৱা আছে, ইন কেছ অফ দ'জ গভৰ্ণমেণ্ট এমপ্লয়িজ হু আৰ নট উইলিং টু বি ইনক্লুডেড ইন Mmlsay এণ্ড ৱান্ট টু অপ্ট আউট দ্য কনচাৰ্ণ DDO মে ৰাইজ এ টিকেট। তো যদি আপুনি এই স্কিমটো ল'ব নিবিচাৰে তেনেহ'লে আপুনি আপোনাৰ যিগৰাকী কনচাৰ্ণ DDO আছে তেখেতৰ জৰিয়তে যিটো ফিন আছাম বা যিটো ৱেবছাইট আছে আমাৰ ফাইনেন্সিয়েল ডিপাৰ্টমেণ্ট অফ আছামত, তাতে গৈ আপুনি এটা টিকেট ৰেজ কৰিব লাগিব আৰু কি কাৰণে আপুনি সেইটো ল'ব নিবিচাৰে তো তাৰ উপযুক্ত কাৰণ দৰ্শাই বা তাৰ পাৰ্টিকুলাৰ জমা কৰি আপুনি সেই আঁচনিবিধ বন্ধ কৰিব পাৰে আপোনাৰ নামত। অৰ্থাৎ আপুনি
এই যোজনাৰ কোনো লাভ নাপাব। তো এইখিনি মুখ্য কথা। তো এতিয়া এই যোজনাৰ লাভ পাবলৈ আপুনি প্ৰথমতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে আপুনি কি কৰিব লাগিব, অসম চৰকাৰৰ এটা ৱেবছাইট আছে mmlsay assam.gov.in বুলি, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ যিটো অফিচিয়েল পেজ সেইটো খোল খাব। তো এইটো হৈছে আমাৰ অফিচিয়েল পেজ বা ডেশবৰ্ড। ইয়াত তলফালে লিখা আছে এটা আপোনাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে। ইয়াত ফোন কৰি আপুনি বিতংকৈ এই আঁচনিৰ বিষয়ে জানি ল'ব পাৰিব। তাৰপিছত ইয়াতে লগইন অপশ্যন আছে ফৰ mmlsay অফিচিয়েলছ বুলি আছে, আৰু ফৰ বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যনটো যিসকল বেনিফিচিয়াৰী আছে তেওঁলোকে ইয়াতে ক্লিক কৰিব। তো আপুনি পেঞ্চনাৰ নে এমপ্লয়, যদি আপুনি পেঞ্চন পাই থাকে বা পেঞ্চন পাই আছে তেনেহ'লে আপুনি পেঞ্চনাৰ চিলেক্ট কৰিব, আৰু যদি আপুনি এমপ্লয় মানে যিবিলাক ৰেগুলাৰ এমপ্লয়ী মানে NPS হোল্ডাৰ OPS নহয়, তো তেওঁলোকে এমপ্লয়ী চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট হোৱা অপশ্যনটো ভেলিডেট পাব। তেতিয়া আপোনাৰ পান নম্বৰ বা GPF নাম্বাৰ যিকোনো এটা নাম্বাৰ বহুৱাই আপুনি লগইন কৰিব পাৰিব। মই পান নম্বৰ দি চেক কৰি চাম। পান নম্বৰ দিয়াৰ লগে পান নম্বৰ বহুৱাই দিছে ইয়াতে। আৰু লগতে ইয়াৰ তলত দিছে আপোনাৰ এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। তো ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। জাষ্ট প্ৰচিডত ক্লিক কৰি দিব। এইটো দিয়াৰ লগে লগে আপোনাৰ মোবাইল এটা OTP আহিব। OTP দি সাবমিট কৰাৰ লগে লগে যেটো mmlsay যেটো মেইন পেজ হেতু খোল খাব, আৰু ইয়াত আপুনি এই পেজটোত গৈ আপোনাৰ যেটো ডিটেইলছ অৰ্থাৎ এমপ্লয়ীজনৰ যেটো ডিটেইলছ সেইখিনি চাবলৈ পাব। তো ইয়াতে মই লগইন কৰাৰ পিছত মোৰ মেম্বাৰ ID বা মোৰ যেটো এপ্লিকেশন যিমানখিনি আগবাঢ়িছে সেইখিনি ইয়াতে দেখুৱা হৈছে। প্ৰথমতে আমি প্ৰফাইল সেকশনটো পাম। প্ৰফাইল সেকশনত আপুনি আপোনাৰ বেনিফিচিয়াৰী ডিটেইলছ, আপোনাৰ মোবাইল নম্বৰ, ইমেইল ID, GPF নম্বৰ বা NPS নম্বৰ বা পান কাৰ্ডৰ নম্বৰ এইবিলাক আপুনি ইয়াতে দেখিবলৈ পাব। তাৰপিছত আপোনাৰ ডেজিগনেশ্যন এই সকলোখিনি ইয়াতে পাব। ইয়াত যদি কিবা এড কৰিব লগা আছে বা কাৰেকশ্যন কৰিব লগা আছে তো আপুনি ইয়াতে এডিট অপশ্যনত গৈ এইখিনি এডিট কৰি ল'ব পাৰিব। নেক্সট আছে আপোনাৰ আধাৰ ভেলিডেশ্যন। মই অলপ আগতে মানে জাষ্ট লগইন কৰি মই মোৰ আধাৰ ডিটেইলছ ইয়াতে দিছিলোঁ, অৰ্থাৎ আধাৰ মই ভেলিডেট কৰিছোঁ। তো সেইকাৰণে মোৰ ফটো ইয়াতে আহি গৈছে। আপোনালোকে ইয়াতে গৈ যদি আপুনি প্ৰথমবাৰৰ কাৰণে কৰে ইয়াতে আপোনাৰ অপশ্যন থাকিব ভেলিডেট ইউৰ আধাৰ বুলি। তো তাত ক্লিক কৰি আপুনি আপোনাৰ আধাৰ নম্বৰ বহুৱাই OTP যোগে এই সেকশনটো ভেৰিফাই কৰা ল'ব পাৰে। নেক্সট থাকিল আপোনাৰ DDO ডিটেইলছ। তাৰপিছত আপোনাৰ থাকিল চেলাৰী বেংক একাউণ্ট ডিটেইলছ। এইখিনি অলৰেডি থাকে ইয়াতে ভৰাব লগা হোৱা নাই। আৰু নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট সেকশনটো হৈছে ফেমিলি ডিপেণ্ডেন্টছ, অৰ্থাৎ আপোনাৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালত কেইজন ব্যক্তি আছে সেইখিনিৰ মানে বিৱৰণ আৰু ডকুমেণ্টছ অৰ্থাৎ প্ৰপত্ৰ বা প্ৰমাণপত্ৰ ইয়াত জমা কৰিব লাগিব। তো ইয়াতে দিয়া আছে আপলোড ডকুমেণ্টছ বুলি। আপলোড ডকুমেণ্টছ ক্লিক কৰিব। তাৰপিছত আপুনি দেখিবলৈ পাব ইয়াত এড ইয়েছ। তো এই আপলোড ডকুমেণ্টছত ক্লিক কৰিলে প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড বিচাৰিব। আধাৰ কাৰ্ডটো আপুনি সিলেক্ট কৰি ইয়াত আপলোড কৰি ল'ব। নেক্সট আছে আপোনাৰ এমপ্লয়মেণ্ট প্ৰুফ, সেইটো আপলোড কৰিব। তাৰপিছত আছে আপোনাৰ প্ৰাইমেৰী গভ ID আদাৰ দেন আধাৰ কাৰ্ড, যেনে পান কাৰ্ড বা ভোটাৰ ID এইবিলাক ইয়াত সাবমিট কৰিব বা আপলোড কৰিব। আৰু পিছত আছে এমপ্লয়ী ইণ্ডিভিজুৱেল ফটো, আপোনাৰ পাছপোৰ্ট সাইজৰ ফটো এখন ইয়াত আপলোড কৰিব লাগিব। তো আপোনাৰ নিজৰ ডকুমেণ্টছখিনি ইয়াত আপলোড কৰাৰ পিছত এড ডিপেণ্ডেণ্ট বুলি এটা আপুনি ইয়াতে বুটাম পাব। তাত ক্লিক কৰিলে আপুনি আপোনাৰ পৰিয়ালৰ যিকেইজন ব্যক্তি আছে তেওঁলোকৰ ৰিলেশ্যনশ্বিপবোৰ ইয়াত পাব। যেনে ইয়াত ক্লিক কৰিলে আপুনি প্ৰথমতে পাব স্পাউচ অৰ্থাৎ জীৱনসংগী, আপোনাৰ স্ত্ৰী বা স্বামীৰ
ডিটেইলছ ভৰাব লাগিব ইন কেছ অফ স্পাউছ ঠিক তেনেকৈ আছে সন ডটাৰ মাদাৰ ফাদাৰ এইকেইজনৰ আপুনি ইয়াত ডিটেইলছ ভৰাব পাৰিব তো স্পাউছত চিলেক্ট কৰাৰ পিছত তেখেতৰ নাম জেণ্ডাৰ ডেট অফ বাৰ্থ এইখিনি দিব লাগিব এড কৰিব লাগিব ঠিক তেনেকৈ আপুনি 1 by 1 গোটেইকেইজন সদস্যক ইয়াত এনেকৈ এড কৰি ল'ব নেক্সট আছে নমিনি ডিটেইলছ আৰ নট এডেড যদি আপুনি নমিনি দিব বিচাৰে তেনেহ'লে ইয়াত আপুনি এড নমিনি অপশ্যন ক্লিক কৰি নমিনি ডিটেইলছ ভৰাব পাৰিব ইয়াতো এখন ফৰ্ম আহে তো চুজ এ নমিনি কাক দিব আপুনি অদাৰ ফেমিলি মেম্বাৰ পৰিয়ালৰ বাহিৰে আন কোনো সদস্যক যদি দিব বিচাৰে তো নমিনিৰ একাউণ্ট নম্বৰ বা একাউণ্ট নেম একাউণ্ট হোল্ডাৰ নেম একাউণ্ট টাইপ এই সকলোখিনি ইয়াত দিব লাগে এইখিনি দি কিনে ইয়াত এড কৰিব নমিনিৰ কামটো কমপ্লিট হৈ যাব নেক্সট ডকুমেণ্টছ আপলোড এনি আদাৰ এডিশ্যনেল ফাইলছ ক্লিক কৰি চাব ইয়াত দিব লগা কি আছে ফেমিলি ফটোগ্ৰাফছ অৰ্থাৎ আপোনাৰ সপৰিয়ালে এখন ফটো উঠি ইয়াত আপলোড কৰিব লাগিব এইটো চিলেক্ট কৰি ইয়াতে আপোনাৰ আপলোড মাৰি দিব তেতিয়া আপুনি অলৰেডি সেভ কৰি থোৱা ফটোখন ইয়াত আপলোড কৰিব পাৰিব তো এইখিনি দি ইয়াত এড মাৰি দিব এই কামটো সম্পূৰ্ণ হৈ যাব ডিক্লাৰেশ্যন আছে এইখিনি পঢ়ি চাব অলপ আগতে মই কৈ দিলোঁ কি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে ইয়াত সকলোখিনি দিয়া আছে তো আপুনি যদি এইখিনি এগ্ৰি কৰে এইকেইটা চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি ইয়াতে আপুনি কনফাৰ্ম কৰি দিব লাগিব গোটেইখিনি হোৱাৰ পিছত কনফাৰ্ম কৰি দিলে আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব নেক্সট টু ডেট আপোনাৰ আছে কি ৰিম্বাৰ্চমেণ্ট চাব পাৰে কি আছে ইয়াত so your profile is not yet approved to raise reimbursement request মোৰ profile section complete হলে ইয়াত মই যাব পাৰিম বা ইয়াত মই সম্পূৰ্ণ এক্সেছ কৰিব পাৰিম নেক্সট cash in advance তো এইবিলাক পিছৰ কথা আৰু FAQ অৰ্থাৎ frequently asked question বুলি ইয়াত সেকশন দিয়া আছে ইয়াত আপুনি ইন ডিটেইলছ Mmlsay ৰ বিষয়ে পাব আৰু গোটেইকেইটা ফাইল আপুনি ডাউনলোড কৰিব পাব তো বুকলেট পাব বা অপাৰেশ্যনেল গাইডলাইনছ এডভান্স ফৰ্ম এই গোটেইবিলাক আপুনি ইয়াতে পাব কি আণ্ডাৰটেকিং লাগে কণ্ট্ৰিবিউশ্যন আণ্ডাৰটেকিং গোটেইবিলাক তো এই ডকুমেণ্টছখিনি আপুনি ৰেডি কৰি কামখিনি সম্পূৰ্ণ কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং মি